ঘূৰোতে ঘূৰোতে অৱশেষত সন্ধিয়াই হৈ গ'ল। আপোনালোকে নিশ্চয় ঠাইকণ দেখি গেছ কৰিব পাৰিছে এইকণ কি হয়। যিসকলে আহিছেতো তেওঁলোকে জানেই, গতিকে আমি কিহৰ কাৰণে আহিছোঁ, কেলৈ আহিছোঁ সকলোখিনি কৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দুৰ্গা পূজা অফাৰ কিবা চলিছেনে? দুৰ্গা পূজা অফাৰ বৰ্তমান চলি আছে। নমস্কাৰ গ্ৰহণ কৰিব আৰু আপোনাৰ দৰ্শকক মই আপোনাৰ চেনেলৰ ফালৰ পৰাই পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহু দিনৰ পিছত আজি গৈ আছোঁ নগাঁও আৰু গৈ আছোঁ শ্বপিং কৰিবৰ কাৰণে। পূজাৰ বজাৰ পূজাৰ নহয় কিন্তু দেই, বজাৰ বুলি নহয় আৰু পূজাৰ, কিন্তু গৈ আছোঁ কিবা কিবি কিনিবৰ কাৰণে। আৰু আমি মানে বিয়াৰ পাছত পূজাৰ কি কি কালেকশ্যন আহিছে ট্ৰেণ্ডছত, ৰিলায়েন্স ট্ৰেণ্ডছলৈ যাম আৰু তাত কি কি কালেকশ্যন আহিছে পূজাৰ সেইখিনি দেখুৱাম আপোনালোকক, নতুন কালেকশ্যন। আৰু বাকী বিকি কি হ'ল, শুই আছে যে পুৰা টোপনি, দেখিছে সি ৰাতি গোটেই ক'ৰবাত চুৰ কৰিব গৈছিল বোলা। দিনত ইমান শুৱে নেকি মানুহ ন? নহয়নে নহয় কওকচোন বাৰু আপোনালোকে? ক'ৰবাত চুৰ বা ডকাইত কৰিব গৈছে। গতিকে আমি মানে আজি ৰিলায়েন্স ট্ৰেণ্ডছত মানে কি কি কালেকশ্যন আহিছে দেখুৱাম। আৰু মানে বিশেষকৈ আমি বিয়াৰ পিছত মানে আমাৰ কোনো মানুহৰ ঘৰত, আমাৰ মানে ৰিলেটিভছৰ কোনো মানুহৰ ঘৰত ক'তো যোৱাই হোৱা নাই। আৰম্ভ কৰিছোঁ নহয়, আৰম্ভ কৰাই নাই, এতিয়া যামহে। এতিয়া প্ৰিপেৰেশ্যন কৰিব লাগিব নহয়, মানুহৰ ঘৰত গ'লে নিয়ম চিয়ম থাকে ন, গতিকে সেইখিনি কৰিব লাগিব। মানুহৰ ঘৰত গৈ আছে নেকি? নাযাওঁ, আজি নাযাওঁ, কিন্তু যাম। গতিকে কাকা ঘৰত যাম, সেইখিনি দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো ভাল লাগিব, চাই থাকিব। আৰু কি কি কালেকশ্যন আছে পূজা কালেকশ্যন দেখুৱাই আছোঁ আপোনালোকক। দিছ ইজ নগাঁও টাউন, আৰু নগাঁও টাউন পাই গ'লোহি। আজি একদম পুৰা তামাম বজাৰ কৰিব ছোৱালীজনীয়ে। কি কি কিনিবা? পইচা আনিছা না? পইচা আনিছা না? বাৰু দেখা যাওক কি কিনা যায় ন। দোকান পালো হা। পাটৰ মেখেলা হ'ব? নাই নাই নাই, পাটৰ মেখেলা হ'ব? এক ফুলৰ নে বুটা? এক ফুলৰ। কাপোৰৰ ৰং মিলাবলৈ কিন্তু বহুত টান দেই, সঁচাকৈ। মই আজিহে পাইছোঁ এনেকুৱা প্ৰেক্টিকেল। আৰু এনেকৈ কালাৰ মিলাই মিলাই দেখিছেনে, এটাও নিমিলে মানে। চাদৰ মেখেলা পাইছা নাই বিচাৰি? চোৱা আকৌ, একদমেই পোৱা নাই মানে। এই মিক্স পাতবিলাকতো একদমেই ভালেই নালাগে। ইয়াত নাই বেলেগ বেছি কালেকশ্যন নাই ন, বেলেগত চাওঁ বনাওঁ। চাদৰ পাইছা না? মেখেলা চাদৰ নতুন কালেকশ্যন অহা নাই পূজাৰ? হা, এই গিফ্ট দিবৰ কাৰণে লাগে ন, ভাল দিয়া। কাপোৰ কিনিবলৈ যে একদম মাইকী মানুহৰ লগত অহাটো একদম টান মানে। ইমানেই চাই কাপোৰ মানে মোৰ মানে আমনি লাগি গৈছে লাষ্ট টাইম। আৰু এযোৰ কাপোৰ যেনে তেনে তাই ল'লে আৰু ৰ'ব লগতে পেণ্টৰ পিচ আৰু চাৰ্টৰ পিচো লাগিব না, গতিকে সকলোখিনি একেবাৰে লৈ লওঁ আৰু। আজিকালি এইবিলাকেই চলি আছে, 70-80 বছৰৰ মানুহবিলাক এইবিলাক চলি আছে। মোৰো মানে এযোৰ ফৰ্মেল ড্ৰেছ বহুত দিন হ'ল চিলোৱা নাই, আৰু সেইকাৰণে ভাবিছোঁ ময়ো ফৰ্মেল ড্ৰেছ এযোৰকে চিলাই লওঁ এবাৰ। আজিকালিতো দৰ্জিৰ ওচৰত গৈ কাপোৰ চিলোৱাটো বহুত কমিয়েই গ'ল। আজিকালিতো বেছিভাগ ৰেডিমেডে কিনে, কিন্তু উপায় নাই, এতিয়া ফৰ্মেলটো পিন্ধিবই লাগিব না। চিলালে ইয়াতে চিলাওঁ দাদা তাত, নগাঁও LB টেইলাৰ, ফেমাছ টেইলাৰ আৰু এয়া আৰম্ভণিহে। ফৰ্মেল কাপোৰ লাগিবই না, আমাৰ প্ৰফেশ্যনটোত ফৰ্মেল কাপোৰ প্ৰয়োজন হয় ন।
এনেকৈ বজাৰ কৰি কৰি আমাৰ সন্ধিয়া হৈ গ'ল আৰু এইখন জেগাটো আপোনালোকে চিনি পাইছেই এইখিনি হৈছে ঢাকাইপতি বুলি কয় আৰু এইটো হৈছে মেইন চেণ্টাৰ ইয়াৰ পাছত যাম আমি ৰিলায়েন্সলৈ বলক নগাঁও টাউনৰ মাছ বজিয়া এইখিনি হৈছে নগাঁও টাউনৰ মাছ বজিয়া ৰাতি এতিয়া আমি তিনিওটা নগাঁও চহৰৰ মাজত খোজকাঢ়ি আহি ৰিলায়েন্স ট্ৰেন্স পাই গ'লো দুৰ্গা পূজাৰ কাৰণে এতিয়া সন্মুখত এতিয়া দেখিছে বৰ্ড লগাই দিছে আৰু শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে ইয়াতে মানে অফাৰ আছে কি অফাৰ আছে ভিতৰত গৈ গম পাম বলক চাইছা এনেকুৱা কালাৰ আছে নেকি তোমাৰ আৰু পূজাৰ কালেকশ্যনবিলাক দেখিছে নতুন নতুন কালেকশ্যন আহিছে ইয়াতে লেডিজ জেন্টছ চবৰে কালেকশ্যন আহিছে নতুন কিন্তু মই লেডিজৰখিনি দেখাই দিছোঁ কাৰণ বিনীতাই লেডিজ আইটেম চাই আছে ন আৰু ৰিলায়েন্সে দিছে মানে ধামাকা অফাৰ আৰু কি অফাৰ দিছে সেইখিনি আপোনালোকক কৈ আছোঁ চাই থাকক কোনটো এইটো পিন্ধিবা যোৱা পিন্ধি চাই যোৱা কেইটা লৈছা চাওঁ এটা এইটো আৰু এইটো যোৱা পিন্ধি চাই যোৱা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বিনীতাক চাওঁ নাই লাগে দুৰ্গা পূজা অফাৰ কিবা চলিছেনে দুৰ্গা পূজা অফাৰ বৰ্তমান চলি আছে নমস্কাৰ গ্ৰহণ কৰিব আৰু আপোনাৰ দৰ্শকক মই আপোনাৰ চেনেলৰ ফালৰ পৰাই পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অফাৰ আছে আমাৰ বহুত বেলেগ বেলেগ ব্ৰেণ্ডত বেলেগ বেলেগ অফাৰ চলি আছে তাৰ উপৰি আপোনাৰ আমাৰ গিফ্ট অফাৰ আছে 4,000 আছে 6,000 আছে আৰু 8,000 আছে আপুনি এবাৰ দেখুৱাই দিব পাৰিব সেইখিনি গিফ্ট আছে সেইখিনি গিফ্ট আপোনাৰ বেলেগ বেলেগ স্লেব ৱাইজ অফাৰ আছে তাৰ উপৰি আপোনাৰ ব্ৰেণ্ডত বেলেগ বেলেগ ব্ৰেণ্ডত বেলেগ বেলেগ অফাৰ চলি আছে আহিব সকলোৱে মানে ধৰক 4,000 টকা বজাৰ কৰিলে এনেকুৱা গিফ্ট এটা পাব গিফ্ট আছে না আছে গিফ্ট অকণ দেখুৱাই দিওঁ গিফ্টটো দেখুৱাই দিওঁ এইবিলাক গিফ্ট হয় পূজা শ্বপিং কৰিলে আপোনালোকে গিফ্ট পাব ন থেংক ইউ আচলতে পূজা বুলি কোনো স্পেচিয়েল বজাৰ কৰা নাই দিয়ক পূজা বুলি আকৌ আহিমহে আমি খালি ৰিলায়েন্স ট্ৰেন্ডছত কি অফাৰ আছে আৰু কি কালেকশ্যন আহিছে নতুন সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে বিনীতাক লৈ গৈ আছোঁ মামাহঁতৰ ঘৰলৈ আৰু মামাহঁতৰ ঘৰলৈ তাই আজিলৈকে যোৱাই নাই গতিকে আজি প্ৰথমবাৰ সেইকাৰণে গৈ আছোঁ আৰু বহু দেৰি হৈ গ'ল আমাৰ আৰু আজি প্ৰথম মামাহঁতৰ ঘৰলৈ গৈ আছোঁ সন্ধিয়া হৈ গ'ল পুৰা উপায় নাই আৰু মোৰ বেছি ভিডিঅ' কৰা নহ'ল যিখিনি কৰা হৈছে অকণমান দেখুৱাই দিছোঁ আপোনালোকক সেয়া কৰা আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আমাৰ মৃণাল কিচেন 2.0 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো লাইক ফ'ল' আৰু শ্বেয়াৰ কৰিব নাপাহৰিব